সংবিধানখনৰ বিষয়ে হয়তো বহুতে নাজানে। সংগঠন যোৱাৰ আগতে এখন সংবিধান লাগে। এই সংবিধানখনৰ কি কি নীতি নিয়ম আছে, এই নীতি নিয়মখিনি প্ৰত্যেকজন কৰ্মী সহায়িকাই আমাৰ মানি চলা বাধ্যতামূলক। সেইটো মতামত আছে না নাই সেই সংবিধানখিনি মই পঠাই দিছে মোক নলবাৰীৰ পৰা। বাইদেউ আপোনালোকে যে সংগঠনটো কৰিলে আপোনালোকৰ সংবিধানখন কোৱা, সংবিধানখনটো লাগিব। কিছুমান জানে কিছুমান নাজানে ছোৱালী। এই সংবিধানখনৰ নীতি আদৰ্শ কি, উদ্দেশ্য কি, সেইখিনি কথা মই হোৱাটছএপত পঠাই দিছে। মই প্ৰিণ্টেড কৰি ওলাইছোঁ। সেইখিনি কথা মই পাঠদান কৰি দিওঁ। আপোনালোকৰ আছে না নাই পাঠদান কৰি দিওঁ। সাংগঠনিক দিশৰ সংবিধান জবাব দিব মন্ত্রী যাওয়া